সকলোকে নমস্কাৰ জনাই ধেমাজি ৰেখা ব্লগৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আজি ব্লগটি চাই আপোনালোকে ভাল পাব। মাঘৰ বিহুৰ কিছু স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে আজি ব্লগটি বনাইছোঁ। চকুকেইটা পুৰি গৈছেগৈ, ছোৱালীজনীয়ে পিঁয়াজ কাটি আছে। আৰু আজি ব্লগটি আপোনালোকে শেষলৈকে চাব আৰু চাই বহুত ভাল পাব। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, একেলগতে 4টাকৈ নাৰিকল ৰুকি লোৱাৰ পিছত অৱস্থা কি হ'ল। আৰু ভাজিছিলোঁ বাৰু দুটাকৈ, আৰু মোক ভণ্টিয়ে সহায় কৰি দিছিল। কিন্তু মানে কথাটো কি হ'ল, যেতিয়া আমি ভাজি দিলোঁ নহয়, ঠাণ্ডা দিন কাৰণে চাগে গোটেইখিনি সোনকালে মানে টান হৈ যাব ধৰিছিলে, যাৰ কাৰণে ডাঙৰ লাৰু কৰি দিলোঁ। আৰু আমাৰ জোনাকী এতিয়া বিচাৰি আছে কোমল নাৰিকল লাৰু, আৰু পুৱাই কোমল নাৰিকল লাৰু লৈ আমাৰ জোনাক মা কৰাই কাঁহী নিজেই ঠিক কৰি লৈ পুৱাই একদম ধুনীয়াকৈ গা পা ধুই এতিয়া মেজি ফুৰাবলৈ গৈছে। আৰু সকলোৱে ভাগ বিতৰা কৰি পিঠা লাৰু খালে আৰু মেজিৰ তাপ ল'লে সকলোৱে, যাতে পুহমহীয়া জাৰ সকলোৰে দেহৰ পৰা আঁতৰি যায় আৰু দেহত শক্তি পায় আৰু গোটেই বছৰটি মকামিলাৰে আগবাঢ়ি যায়, কোনো বেমাৰ আজাৰ নহয়। সেৱা ল'লে মেজি অগ্নি দেৱতাৰ ওচৰত, আৰু ময়ো ঘৰত এইফালে মায়ে শলিতা লগালে, সেৱা এটা জনালোঁ দেউতাক। এইফালে আমাৰ শলিতা লগাইছে, থালি 3খন লগাইছে, আৰু আমি যিহেতু পকা মানুহ সেইটো কাৰণে আমাৰ সাজেৰে শলিতা লগাবই লাগিব। এইফালে খৰধৰকৈ লাই শাক আৰু গাহৰি মাংস বনাই আছোঁ, অকণো তেল নিদিয়াকৈ। আৰু গাহৰি মাংসত আপোনালোকেতো সকলোৱে জানেই, অকণো তেল নিদিলেও যেন তেল এগাল দিছে তেনেকুৱা হৈ যায়। এইফালে চাওকচোন কি ধুনীয়াকৈ এগাল তেল ওলাই গ'ল গাহৰি মাংসৰ পৰা। এয়া চাওক, ধুনীয়াকৈ এগাল গাহৰি মাংসৰ পৰা তেল ওলাই গ'ল। গাহৰি মাংসত যদি তেল নিদিয়াকৈ খোৱা নাই, তেনেহ'লে এনেদৰে বনাই খাই চাব, খাই মজা লাগে। আৰু এইফালে আমাৰ এওঁ শুকুৱাই আছে গাহৰি মাংস, আৰু গাহৰি মাংসখিনি শুকুৱাই পিনে বনাব আচাৰ। কেনেকৈ বনাই মই নাজানো, কিন্তু বনালে আপোনালোকক নিশ্চয় দেখুৱাম দেই। আৰু এইফালে গাহৰি মাংসখিনি শুকুৱাৰ ওপৰতে আমাৰ কুকুৰাজনীয়ে কণী পাৰি আছে। এইফালে ধোঁৱা দি দিয়াৰ কাৰণে তাই খঙতে ওলাই পিনে গ'লগৈ, আৰু নাজানো তাই তাত সোমাই আছে বুলি। কণী পাৰিবলৈ জেগাই বিচাৰি নাপায় এইজনীয়ে। আৰু এইফালে ধোঁৱাত শুকাই আছে গাহৰি মাংসখিনি। আকৌ ইফালে আমাৰ জোনাকহঁতে চিঞৰ বাখৰ লগাইছে, মই তালৈও গ'লোঁ এপাক। ইয়াত আমাৰ ল'ৰাহঁতে জ্বলাই আছে ভেলাঘৰটো জ্বলাই থকা ল'ৰাটোৱে বৰ দুখ মনেৰে চাই আছে, কাৰণ সিহঁতি কিমান যে গালি খায় চাপৰিৰ পৰা বাঁহ আনিবলৈ যাওঁতে, নৰা কাটিবলৈ যাওঁতে, ঘৰ বনাওঁতে। আৰু আজি মেজি ফুৱাৰ পিছত সকলোৱে লগ লাগি ভেলাঘৰটো জ্বলাই দিলে, আৰু ধোঁৱাবোৰ ইমান ধুনীয়াকৈ উৰিছে বুলি সিহঁতি চাই আছিল। উৰুকাৰ দিনা মানে কালি ৰাতি যেতিয়া মেজিঘৰত সিহঁতি আছিল, তেতিয়া সিহঁতি মেজিঘৰৰ পৰা ৰাতি ক'ৰবাত চুৰ কৰিবলৈ যাম বুলি কৈছিলে। আৰু চুৰ কৰিবলৈ যাম মানে সিহঁতিয়ে জানে আৰু কি চুৰ কৰিবলৈ যাব, কাৰণ সিহঁতি শুনিছিলে যে নিয়ম আছে ৰাতি চুৰ কৰিব পাৰে, সিহঁতিতো নাজানে এইবোৰ কথা। তেতিয়া মই যিখিনি জানো বুজাই কৈছিলোঁ যে উৰুকা নিশা যিহেতু মাঘৰ বিহু ভোগালী বিহু, এনেকুৱা দিনত সকলোবোৰ বস্তুৱে উভৈনদী হৈ থাকে, আৰু সকলোৰে ঘৰত আলু পৰা আদি কৰি বহুত বস্তু থাকে, আৰু যি বস্তুৰ প্ৰয়োজন, যি বস্তু খাব পাৰি সেইখিনিয়ে আনিব কৈছিলোঁ। আৰু কাৰোৱে যেন একো অনিষ্ট নকৰে, সিহঁতে ধুনীয়াকৈ কথাখিনি মই বুজাই দিছিলোঁ সিহঁতক। আৰু সিহঁতি কি চুৰ কৰিলে নাজানো বাৰু, মোক নক'লে। আৰু সাজিবলৈ গঢ়িবলৈ কিবা এটা বস্তু বহুত সময় লাগে। সিহঁতি কৈ আছিল বনাওঁতে ইমান দিন লাগিল, এতিয়া যেতিয়া জ্বলাই দিলে আধা ঘণ্টাও নালাগিল জ্বলি শেষ হ'বলৈ।
এইফালে আমাৰ জোনাকে কেনেকৈ খেলিব, কি কৰিব, ভায়েক আৰু ভনীয়েকৰ লগত আলোচনা কৰি আছে। তেনেদৰে বিহুৰ দিনা মকামিলাৰে দিনটো পাৰ হ'ল। আৰু একেবাৰে শেষত মই সিহঁতক ফটো মাৰিবৰ কাৰণে প'জ দিবলৈ ক'লোঁ। সকলোৱে ধুনীয়াকৈ প'জ দি দিছে, দেখিছেনে বাৰু? সকলোৱে আজিকালি হাতৰ আঙুলিয়ে প'জ দিয়ে আৰু। আগতে আমি ফটো মাৰিব হ'লে পলাই ক'ৰবাৰ পাওঁগৈ, কিন্তু এতিয়া আমাৰ ইহঁতক ক'বই নালাগে, ধুনীয়াকৈ ৰৈ ফটো মাৰিব প'জ দি দিয়ে। ভাল লাগে সেইকাৰণে। আৰু উৰুকাৰ দিনা গধূলি যেতিয়া সৰু সৰু ল'ৰাখনে খানা খাইছিল, তেতিয়া আৰু অলপ সময় মই ফটো মাৰিছিলোঁ, ভিডিঅ' কৰিছিলোঁ। সেইবোৰ ব্লগ হিচাপে থৈ দিব বিচাৰিছোঁ। আৰু যিবোৰ গান লগাইছিল, ধুনীয়া ধুনীয়া গান, সেইবোৰ লগাই দিলে হেনো কপিৰাইট লাগে। সেইটো কাৰণে মই কপিৰাইট লগাৰ কাৰণে গানবোৰ কমাই দিলোঁ। আৰু বেলেগ এটা গান লগাবলৈ দিবলৈ মই সেইবোৰ ভালদৰে নাজানো। লাইটটো দিয়া আকৌ, লাইটটো আনা ভাইটি। অ' ভাইটি, আমি এটা কথা নকওঁ দে। ইহঁতি এটা কথা নকয় কাৰণ ইহঁতি মানে এতিয়া মেজি ঘৰত খানা খাব লৈছে আৰু আমাৰ ল'ৰাখনে দেই। এইফালে এটা সৰু মেজি এতিয়া ফুৱাম আমি, আৰু এইফালে এটা ডাঙৰ মেজি, এইটো আমি কাইলৈ ফুৱাম ৰাতি। আমাৰ এতিয়া ল'ৰাখনে পুৰা খানা খাবৰ কাৰণে ৰেডি হৈ আছে। লাইটমেন আমাৰ তুলতুল দেই। কথা ক'ব নোৱাৰি আৰু ল'ৰাখনক আজিকালি। এইফালে চব্জি বজাৰ কৰি আনিলে, কি আনিলে জানো ল'ৰাখনে, ধেৰ বস্তু আনিছে দেই। তেলো আনিলে। এইবোৰ অলপ ভালদৰে ভৰাই থ'ব লাগিব, মাটিত থ'লে মানে বেয়া হ'ব পটককৈ ন। তাই বেয়া বিলাহী এটাও আনিছে। এইবোৰ পিঁয়াজ চিয়াজ আদি কৰি ধেৰ কিবা আনিছে দেই ল'ৰাখন। এইকেইটা কাটি আমি বনাই লওঁ আৰু দেই। এতিয়া আমি কাটি লওঁ চব, তাৰপৰা বনাওঁ, আপোনালোকক দেখাম দেই আমি কেনেকৈ খানা খাইছোঁ। এতিয়া আমাৰ চব আয়োজন কৰি লৈছোঁ। আমাৰ ছোৱালীকেইজনী এতিয়া পিঁয়াজ কাটি আছে। কান্দি গৈছা নেকি তোমালোক দুজনী? বহুত কান্দিব মন গৈছে। চকুকেইটা পুৰি গৈছেগৈ, ছোৱালী দুজনী পিঁয়াজ কাটি আছে। ইমান চিঞৰ বাখৰ কৰিছে, ল'ৰাকেইটা ইমান চিঞৰ বাখৰ কৰিছে, সোনকালে কেৰাহী আন। এইকেইটা একদম লৈ আহিছে। বৰষুণ দিয়াৰ কাৰণে ল'ৰাহঁতে এতিয়া ভিতৰত ভাত খাবলগীয়া হ'ল, নহ'লে সকলোবোৰ ঠিক কৰি লৈছিল শাৰী মোহাৰি। এতিয়া উপায় নাই আৰু ভিতৰতে কথা পাতি পাতি সকলোৰে মকামিলাকৈ এসাঁজ খাইছে। ভাগৰটো ল'লে হৈ গ'ল। নেজানো ব্লগটি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰটি নতুন ব্লগৰ সৈতে লগ হ'ম। আজিলৈ আহোঁ, বাই বাই।